হাই গাইজ, নিবেদিতা বাগলাৰী ভ্লগছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আমি আহিছোঁ পাৰ্কলৈ, ঢিউসাগৰ পাৰ্ক আহিছোঁ। এইফালে ঢিউসাগৰ লিখা আছে, এইফালে পুৰা বৰা বৰা জিৰাফ সজাই থৈছে। এতিয়া আমি ভিতৰলৈকে গৈ আছোঁ, চাওঁ আৰু কি কি দেখা পায়। এইফালে ফটো খিচা স্পেচ, অলপ ফটো খিচিবৰ কাৰণে ৰখিলোঁ। এইফালে আমি ভিতৰৰ ফালে আহি আছোঁ, কি কি পাওঁ। ৰাতি হৈ ইমান ভালকৈ ধৰিব পৰা নাই। घूमेंगे पता ही नहीं चल रहा, वो देख देख कर मच्छी पकड़ रहे हो सागर पार्कर पर आमी खुजकाढ़ी आহি আছোঁ সাগৰৰ পাৰেদি। পোৱালিকেইটা ইমান ৰাতিখন কিহে পাইছে মই একণত থাকিবলৈ। আমি পিছদিনা ৰাতিপুৱা উদয়পুৰ বীচ চাবৰ কাৰণে আহি গ'লোঁ আৰু এতিয়া তাতে অলপ ঘূৰা পকা কৰি আছোঁ। এতিয়া আমি ইয়াৰ পৰা উদয়সাগৰৰ পৰা বেলেগ জেগাত গৈ আছোঁ। ঐ দেখোন উদয়সাগৰ বুলি কোৱা নাছিলে জানো? কি বুলি কৈছিলে দেখোন জেগাডোখৰ নাম? জেগাডোখৰ নাম কি বুলি কৈছিলে? উদয়পুৰ। উদয়পুৰ। এতিয়া আমি আহি পালোঁ এটা মন্দিৰ। মন্দিৰটোৰ নামটো কিবা এটা কৈছিলে, কিন্তু আমি ভালকৈ গম পোৱা নাই কি মন্দিৰ। ৰাম মন্দিৰ নেকি। ভিতৰলৈকে মোবাইল লৈ যাব নিদিয়ে, সেইকাৰণে ভালকৈ দেখাবই নোৱাৰিলোঁ। আমি এতিয়া আহি উৰিষ্যা বৰ্ডাৰ আহি পাই গ'লোঁ। এতিয়া আমি চবেই মিলি ফটো উঠোৱাত পুৰা ব্যস্ত হৈ গ'লোঁ। पीना है नारियल पानी पीना है। সাগৰৰ পাৰত ৰাতি কিমান মানুহ হয় চাওকচোন।
Hai, sama John. Sama lagi, sama John. যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ আৰু যোৱাৰ আগে আগে আমাৰ থকা ৰুমটো একবাৰ দেখাই দিওঁ। এয়া এখন টেবুল, এখন ড্ৰেছিং আৰু এখন বেড আৰু এনেকৈ দুখন চকী থাকিব আৰু টিভিও থাকিব। এইফালে লেট্ৰিন বাথৰুম, ইফালে লেট্ৰিন, ইফালে বাথৰুম। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। আৰু বাকী হোটেলবিলাকতকৈ এখন হোটেলত অলপ দামটো কম, 700 টকা ভাড়া এদিনত। আৰু এইফালে এখন বেলকনি আছে। বাকী হোটেলবিলাকত 1800, 1900, 2000 মানে 1000ৰ ওপৰতে পাব। আৰু ৰুমটোও যথেষ্ট ডাঙৰ, ঠিকেই আৰু এটা পৰিয়াল থাকিবৰ কাৰণে। এয়া আমি ৰেডি হৈ গ'লোঁ আৰু এইফালে আমাৰ কাপোৰো পেক হৈ গ'ল। এতিয়া গৈ থাকোঁ আৰু তলৰ ৰুমটো আমি থকা ভিডিঅ' বনাই পাপা ফটো মাৰিম দি।